going slower. I don't know what it is you do. I've been looking at you all night, trying to figure you out. I just wanna make you smile. Hold your head in my hand, looking at the sunset. Man, you're looking good tonight. I wanna kiss you before the sun goes down. গাইজ গুড মৰ্ণিং আপোনালোক সকলোকে আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে সুস্থ আছে আৰু বহুত হেপী আছে এয়া মই গ্লাছ আজি দেখিছে ন কিমান বেলেগ লাগে ন গ্লাছখন পিন্ধিলে বহুত বেয়া দেখি দেই মানে আজি গ্লাছ কিয় পিন্ধি আছোঁ কাৰণ মোৰ চকুকেইটা বিৰাট বিষ হৈ আছে আৰু অকণমান এনি টাইম মোবাইল চাই থকা যায় যে একে চকুটো বিষ আৰু তাৰপিছত অকণমান চকুটো এই যে বগা হেৰি টাইপলৈ বান্ধ খাই যায় যে তেনেকুৱা টাইপৰ হৈছে সেইকাৰণে আজি মই গ্লাছ পিন্ধি আছোঁ আৰু কি জানেনে এইকেইদিন ইমান বেছি গা বেয়া হয় মোৰ মুখখন দেখিলে গম পাব কোনো ৰস চখ নোহোৱা হৈ গৈছে মানে চৰ্দিকৈ ইমান এক্সট্ৰিম চৰ্দি লাগিছে নহয় তো সেয়া চৰ্দি কফ একদম বুকুত ধপ মানে এনেকুৱা কফ হৈছে তাৰপিছতে আৰু হাৰ্টবিটটো বহুত ফাষ্ট তাৰপাছত ল' প্ৰেছাৰ তেনেকৈ বহুত কিবাকিবি হৈ আছে আৰু তো সেইকাৰণে মই ভিডিঅ' বনোৱাই হোৱা নাছিলে আজি ভাবিলোঁ আজি এটা স্পেচিয়েল কিবা এটা কৰিম বুলি ভাবিছোঁ আজি সম্ভৱ হয় নে নহয় নাজানো কাৰণ অলৰেডি যে চৰ্দি লাগি আছে কিন্তু বহুত দিনৰ পৰা প্লেনিং কৰি আছিলোঁ আজি কৰাম বুলি তো সেইকাৰণে ভাবিলোঁ আজি কৰিম আৰু চাওঁ যদি হয়গৈ কৰিম তো আপোনাৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ যদি হয়গৈ তেতিয়া আপোনালোকক এই ভিডিঅ'টো কণ্টিনিউ কৰি দেখাম বাকী ইভান এতিয়া ভাল পাইছে ইভানৰো হৈছিলে যে মোৰ মুখতে একে ৰস চক নোহোৱা হৈ গৈছেগৈ ইভান অ দেহা কি কৰিছা খেলিছা তুমি কি খেলিছা অ দেহা মম এয়া নাহো কৰি ভাবি লাষ্টত আহি গ'লোঁ আৰু মই আহিছোঁ ৰাজু ৰিয়া যিখন আছে ধাৰাপুৰত এইখনত আগতেও কালাৰ কৰিছিলোঁ যে কালাৰ কৰি ভালেই লাগিছিলে তেওঁলোকৰ লগত ছাৰ্ভিচটো সেইটো কাৰণে ভাবিলোঁ এইবাৰ আকৌ আহোঁ লগতে মই এয়া পেডিকিউৰটো লৈ লৈছোঁ বহুত দিন হৈ গ'ল এনেকৈ মেনিকিউৰ পেডিকিউৰ কৰা নাছিলোঁ সেইটো কাৰণে তাৰ কাৰণে একেলগে চ' যিহেতু টাইম আছে সেইখিনিও কৰি লওঁ আৰু এইটো ফাৰ্ষ্টে মোক যিটো মানে ট্ৰিটমেণ্ট হয় তাৰ কাৰণে যিটো ক্ৰীম হয় এইটো লগাই পেলাই অলপ সময় 2 ঘণ্টামান ৰাখিব লাগে তো সেইখিনি কৰি 2 ঘণ্টামান মানে ৱেষ্ট কৰাতকৈ মই পেডিকিউৰটোৱে কৰি লওঁ আহি পালোহি এতিয়া ঘৰ মোৰ অৱস্থাটো দেখিছোঁ নহয় চুলিখিনি এতিয়া কেইটা বাজিলে 3:30 মই 3টা বজাত পালোহি ভাতটো খালোঁ আহিয়ে তাৰপিছতে খাই আহি পেলাই মই বোলো আপোনালোকক দেখুৱাম মোৰ চুলিখিনি কালাৰটো এতিয়া অলপমান ব্ৰাউন টাইপ হৈ গৈছে কিন্তু মই ভাবিছোঁ অলপমান কিবা কৰোঁ কালাৰ অলপমান আৰু অলপ ডাৰ্ক কৰি চাওঁ ব্ৰাউন বা কি কৰোঁ পিছত দেখা যাব বাৰু কাইলৈ আজি অকল মানে হেৰি কৰি দিছে কাইলৈ ৱাশ্ব কৰাৰ পিছতহে আকৌ মানে নৰ্মেল পেকটো নৰ্মেল হ'ব আজি টেপ হৈ থাকে যে কাইলৈ মই যিটো ট্ৰিটমেণ্ট কৰিছোঁ এইটো হৈছে নেনোপ্লাষ্টিয়া মই আপোনালোকক জনাই দিম গোটেই প্ৰচেছটো কাইলৈ হৈ লওক মানে গোটেইখিনি তাৰপিছত মই আপোনালোকক জনাম আৰু কি কৰিলোঁ কেনেকৈ কি কৰিব লাগে আৰু প্ৰাইজেছ বাগেৰা সকলোবোৰ মই আপোনালোকক মোৰ মানে কাইলৈ ভিডিঅ'ত কৈ দিম এইটো ভিডিঅ'তে আৰু মানে কিন্তু কাইলৈ ক'ম কাৰণ আজিতো মই আধা নহয় ন দেখিলোঁ বেবী হেয়াৰ্ছবোৰ কেনেকৈ ওলাইছে ইমান এইবোৰ বেবী হেয়াৰ্ছবোৰ একো হেৰি নহয় ন এইবোৰতো দীঘল হ'লেহে হ'ব আৰু এনেকৈ এইখিনি এইবোৰ ওলাই থাকিব আৰু মোৰ চুলি যিহেতু বহুত কম হয় পৰিমাণ তো মোৰ বহুত বেছি ভয় লাগে এইবোৰ কৰাবলৈ মানে বহুত ভাবি ভয়ে মানে বহুত ভাবি ভয় কৰি এই ডিচিশ্যনটো ল'লোঁ যে ফাইনেলি কৰিম বুলি কাৰণ মোৰ চুলিৰ কাৰণে কেতিয়াবা কি হয় ন ভিডিঅ' কৰিবলৈ এনি টাইম ষ্ট্ৰেইট কৰি থাকিবলৈ দিগদাৰ হৈ যায় আৰু নৰ্মেল হেৰি কৰিলে চুলিবোৰ কিবা ফুলি থাকে কিবা মানে ছফ্ট নালাগে কিবা চুলিখিনি ড্ৰাই টাইপৰ হৈ থাকে তো সেইকাৰণে মই ভাবিলোঁ নাই এবাৰ কৰি লওঁ কাৰণ ইমান আৰু টেনশ্যন লৈ থকাতকৈ সদায় কৰিব লগা হোৱাতকৈ একেবাৰতে কৰি লওঁ চাওঁ কিনো হয় তো সেইটো কাৰণে মই ষ্ট্ৰেইটনিং বা স্মুথনিং কৰোৱা নাই মই নেনোপ্লাষ্টিয়া কৰিছোঁ এইটো এটা হেয়াৰ ট্ৰিটমেণ্ট হয় একদম ষ্ট্ৰেইট টাইপৰ লুক নাহে কিন্তু অলমষ্ট তেনেকুৱাই মানে মেনেজেবল হেয়াৰ হৈ যায়
তো সেইকাৰণে এতিয়া সেয়া কৰি লৈছোঁ চাওঁ এতিয়া কি হয় কেনেকুৱা লুকটো আহে বা কেনেকুৱা মোৰ ভাল লাগে নে নাই মই আপোনালোকক এই ভিডিঅ'টোতে গোটেইখিনি শ্বেয়াৰ কৰিম আহিয়েই মই ভাত খালোঁ ইভানকতো মায়ে ৰাখি থৈছিলে তো গোটেইখিনি আৰু ৰাখি আছিলে এতিয়া আহিয়েই তাক এইখিনিতে এৰি দিলোঁ আৰু সি খেলা আৰম্ভ কৰি দিলে তাৰ জীৱ জন্তুকেইটাৰ লগতে দেহা টাইগাৰ কোনটো টাইগাৰটো ক'তা কৰিবা যাম মুখত লাগিবগৈ এইটো টাইগাৰটো কোনটো টাইগাৰ দেখা দিয়া এইটো টাইগাৰ খাই কোনটোৱে নামি লোৱা এতিয়া মাংকি কোনে দেখিছিলে টাইগাৰটো দেখাই দিয়া তুমি কাউটোহে দেখাইছা হৈছে দিয়া তুমি সেই গৰুটোহে দেখালা ক'ত দেখালা টাইগাৰটো এই ব্ৰাছডাল মই আনিলোঁ তাৰ ব্ৰাছ কৰিবলৈ কিন্তু সি মোক এতিয়া নিদিয়ে সি মুঠতে খেলি থাকে এনি টাইম খালি এইটো সোমাই থাকে মই ধুই পেলাই অকণমান হেৰি কৰি দিওঁ তাৰপিছত আকৌ সি এনেকৈ ইউজ কৰে আৰু মোৰ মাতটোও ভাগি গৈছে পূৰা ইমান বেছি চৰ্দি লাগিছে নহয় মোৰ কালি ৰাতি মই ভালকৈ শুৱাই নাই এতিয়া মহাশয় শুব দিলে শুম আজি চুলিখিনি মানে একো কৰিব নোৱাৰি না এনেকৈ সুমুৱাব পাৰি বা বান্ধিবতো নোৱাৰি কিন্তু মই ভাবিছোঁ এতিয়াতো উপায় নাই এনেকৈ ৰাখিব লাগিব চুলিখিনি আৰু ভাজ চাজ কৰিব লাগিব শুওঁতেও বিৰাট সাৱধানে শুব লাগিব সেই গাইজ কালি ভিডিঅ'টো কণ্টিনিউ কৰাই নহ'ল আৰু কালি গোটেই ৰাতিটো এনেকৈ মানে চিধা কৰি দেহা নকৰিবাচোন চিধা কৰিয়ে ৰাতি হেৰি কৰিব লগা হ'ল যে তো মানে একদম সাৱধানে শুব লগা হৈছে কিন্তু কি কৰিব কালি দেহা নকৰিবাচোন কালি মানে ইভানে ইমান দিগদাৰ কৰিছে গোটেই ৰাতি কালিও নহয় পৰহি ৰাতি 2-3 দিনমান হ'ল এবাৰ ইটো চাইডৰ পৰা সিটো চাইড মুঠতে শান্তিৰে নুশুৱে এটা চাইডত হয়নে মানে বমাচি কৈছিলা তুমি এটা চাইডত সি শান্তিৰে নুশুৱে মানে একদম মানে চব পিনে ঘূৰি ফুৰে তো তাৰ কাৰণে গোটেই ৰাতি শুব নোৱাৰোঁ একদম গৈ মানে এনেকুৱা হয় গৈ সি য'ৰ পৰা পৰিব পাৰি সেই তাৰ জেগাতহে মানে থাকেগৈ পৰিব মানে আৰু এনেকৈ আৰু যিমান মই আঁঠুৱাবোৰ সোমোৱাই থওঁ হিৰকো নাহিছে আঁঠুৱাবোৰ চব পিনে সোমোৱাই থৈ দিওঁ যোনপিনে গৈ পৰিবগৈ পাৰে সেইপিনে সি মানে যায়গৈ আৰু তাৰপিছতে আৰু তেনেকৈ গৈ টোপনিত আহিলে ৰাতিপুৱালে গোটেই ইয়াতে যে হেৰি হৈ যায় যে চকুটো বান্ধি যায় যে তো তেনেকুৱা হ'ল উঠি আৰু এতিয়া 6টা বজাতে সি উঠিছে তাৰ লগত উঠি পেলাই ময়ো ইয়াৰ খেলনা হেৰিত বহি আছোঁ তাৰ জেগাত হাতত লোৱা মুখত নহয় হাতত নহয় মামাৰ নিচিনা টাইগাৰটো আৰু লায়নটো আহিছে জেব্ৰাটো খাবলৈ এতিয়া জেব্ৰাটো কেনেকৈ পলাব জেব্ৰাটো খাই দিব ইভানক অলপমান তলতে থৈ আহিলোঁ আৰু এতিয়া মোৰ ৰাতিপুৱা মৰ্ণিং যিটো ৰুটিন হয় সেইটো হেৰি কৰিব লৈছোঁ ফাৰ্ষ্টে এতিয়া খাম মই আদা নহয় দেই হালধি আৰু আদাৰ পানী এনেই মই নৰ্মেলি হালধি দিওঁ কিন্তু এতিয়া চৰ্দি লাগি আছে অলপমান ডিঙিটো খৰখৰাই আছে সেইটো কাৰণে লগত আদাও দি দিম আমলখি থাকিলে আমলখিও দিব পাৰি কিন্তু এতিয়া মোৰ তাত আমলখি নাই ৰাতিপুৱা কাৰণে আমলখি যিটো আছে সেইটো মই পিছত দিম এতিয়া নহৰু পানী খাম আদা মানে এতিয়া মাত্ৰ হালধি পানী খাম ৰাতিপুৱা এইকেইদিন মই হালধি পানী খাইছোঁ গেছৰ কাৰণেও ভাল হয় বোলে আৰু প্লাছ স্কিনৰ কাৰণে ভাল হয় আৰু ইনফ্লেমেশ্যনৰ কাৰণে ভাল হয় তো সেইটো
আজি ভাবিলোঁ অকণমান হেয়াৰটো কালাৰো কৰি লওঁ সেইকাৰণে গৈয়ে ফাৰ্ষ্ট টাইম মই কালাৰ চিলেক্ট কৰিলোঁ এইখিনি কালাৰ আছিলে মই ভাবিলোঁ হাইলাইট কৰোঁ আগৰবাৰ মই কমপ্লিট কালাৰ কৰিছিলোঁ কিন্তু এইবাৰ হাইলাইট কৰোঁ বুলি ভাবিলোঁ তো ৰাতিপুৱা ফাৰ্ষ্টে হেয়াৰ ৱাছ কৰাব লগা আছিলে কিন্তু তাৰ আগতে তেওঁলোকে মই যিহেতু কালাৰ কৰিম বুলি ভাবিছোঁ মই এই কালাৰটো লৈছোঁ তো ফাৰ্ষ্টে মোক ইয়াক কালাৰখিনি লগাই ল'লে মানে হাইলাইটৰ কাৰণে মই 4টা ষ্টিকছে লগাইছিলোঁ মোৰ চুলিত বেছি লগাব লগা নহয় তো সেইকাৰণে মই বেছি পূৰা ডাৰ্ক কালাৰ কৰিব নালাগে পিছত কেতিয়াবা ক'ৰবাত গ'লে ফুৰিব গ'লে কৰিব মন গ'লে কৰিম এতিয়া এনেকৈ ৰাখি দিলোঁ মই Everything's moving slower. I don't know what it is you do. I've been looking at you all night, trying to figure you out. I just wanna make you smile. Hold your hand in my hand, looking at the sunset. Man, you're looking good tonight. চ' গাইজ এয়া চুলিখিনি হেৰি কৰি আহিলোঁ মই এইপিনে অলপমান হাইলাইটো কৰাইছোঁ মই বেছি ডাৰ্ক কৰোৱা নাই কাৰণ মোৰ মায়ে একদম কৈয়ে আছে তই পাখৰিজনী হৈ নাহিবি কিন্তু মানে চুলি বেছি হেৰি কৰিলে তেওঁ ভাল নাপায় কালাৰ কৰিলে মই ভাবিছিলোঁ যে অকণমান বেলেগ কালাৰ কৰিম বুলি কিন্তু মানে বেলেগ কালাৰ মানে কি অকণমান লাইটাৰ কালাৰ কৰিম বুলি কিন্তু নকৰিলোঁ কাৰণ মায়ে এইপিনৰ পৰা ফোনত মায়ে কৈয়ে আছে যে তই বেছি এইবোৰ নকৰিবি কৰিলে আৰু বেয়া লাগিব এনেকৈ কৈ থাকিলে ভয় লাগি যায় ন সেইকাৰণে মই নাই কৰোৱা মানে মোৰ চাওকচোন হালত চকুৰ কালিৰ পৰা পৰহিৰ পৰা চকুটো অলপ কিবা প্ৰব্লেম কৰি আছে তো এয়া চকুটো পূৰা সৰু হৈ গৈছে কিবা মানে পূৰা ফেচ কৰি লাগি সৰু হৈ যায় যে তেনেকুৱা কিবা চকুৰ মানে কিবা এটাতো হৈছে চকুৰ ইন টাইম খজুৱাই আছোঁ যে তো চকুটো সৰু নিচিনা হৈছে ইনফেকশ্যন টাইপৰ হৈছে নেকি যদি আৰু অলপমান বেছি দিগদাৰ কৰে তেতিয়া ডক্টৰক দেখাব লাগিব আৰু এইকেইদিন ডক্টৰকৈ চলিব লগা হৈছে পিনে চুলিখিনি এতিয়াতো ধুনীয়া হৈ আছে বঢ়িয়া লাগিছে আপোনালোকক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন আৰু এইটো হৈছে নেনোপ্লাষ্টিয়া মই কালিও ভিডিঅ'টোত কৈছিলোঁ মানে এটা ছেইম ভিডিঅ'তে হয় কালিৰ ক্লিপতো কৈছিলোঁ নেনোপ্লাষ্টিয়া তো কালি যিটো মেইন ক্ৰীমটো লগাইছিলে সেইটো ক্ৰীমটো লগাই ৱাছ কৰা নাছিলে একদিন থৈ দিব লগা আছিলে যে তো কালি মই দিনটো থলোঁ আজি সেইখিনি ৱাছ কৰাৰ আগতে এবাৰ ষ্ট্ৰেইট কৰাইছে তাৰপিছতে ৱাছ কৰি পেলাই এটা কিবা মাস্ক লগাইছে 2-3 মিনিট ৰাখিছে তাৰপিছত আকৌ ৱাছ কৰাই দিছে তাৰপিছত ব্ল' ড্ৰাই কৰাইছে আৰু তাৰপিছত মই কিন্তু হেয়াৰ কালাৰ কৰিলোঁ যে সেইটো কাৰণে সেইটো বেলেগ আৰু তো তেনেকৈ কৰাইছে আৰু ফুল গোটেই ট্ৰিটমেণ্টটোত মোৰ চুলি কম যে সেইকাৰণে মোৰ টাইমিংটো প্ৰায় 2.5 ঘণ্টামান আৰু আজি 1.5 ঘণ্টামান এনেকৈ লাগিছে আৰু বৰ বেছিও নহয় বৰ কমো নহয় কিন্তু মাজতে আৰু ৰখি থাকিব লাগে ইটো কৰিব লাগে সিটো কৰিব লাগে সেনেকৈ অলপমান টাইম বাঢ়ি যায় কালি মই পেডিকিয়ৰো কৰালোঁ তো সেইকাৰণে অলপ বেছি টাইম লাগিলে কিন্তু বাকী সিমান মানে টাইম লাগে আৰু কষ্টিংটো ক'ব গ'লে মোৰ মানে আপোনালোকৰ হেয়াৰ হিচাপত ল'ব দেই মোৰ চুলি কম লেন্থটো কম সেইটো কাৰণে মোৰ টোটেল 7,000 পৰিছে আৰু ইবোৰ বেলেগে আৰু তো সেনেকৈ পৰিছে আপোনালোকৰ নিজৰ হেয়াৰৰ কোৱালিটি মানে হেয়াৰৰ কোৱান্টিটি লেন্থ সেইটোৰ ওপৰত ডিপেণ্ড কৰে তো চবৰে বেলেগ মিনিমাম নেনোপ্লাষ্টিয়াত 6,000ৰ পৰা ষ্টাৰ্ট হয় তো সেয়া এতিয়া কেইটা বাজিলে 3টা বাজিব হ'ল আমাৰ ইভান বেটা তাইক আৰু এইখিনিতে আহিলৈ এৰি দিছোঁ ফেন লগাব লগা হৈছে দিছে কাৰণ ইমান গৰম হৈ গৈছে এইখিনি এলেকা মোৰ মানে এইকেইদিন গাটো বিৰাট বেয়া তথাপিও এইবোৰ কৰিবলৈ এৰা নাই কিন্তু গাটো এনাৰ্জি লেভেল ডাউন চৰ্দিটো পূৰা ভাল হোৱা নাই মাতটোত গম পাইছেই চকুৰো এয়া হৈছে তাৰপিছত কাণটো ব্লক হৈ আছে তো তেনেকৈ মোৰ বহুত কেয়াৰি হৈছে কিন্তু তথাপিও আৰু সেইকাৰণে মই কণ্টিনিউ ভিডিঅ'ও দিব পৰা নাই এইকেইদিন আৰু যি নহওক আজি এইখিনি অলপমান চেঞ্জ কৰিলোঁ এতিয়া আপোনালোকে মোৰ লুকটোত দেখিব ষ্ট্ৰেইট হেয়াৰ দেখা পাব পিছে এইটো এটা কমপ্লিট ষ্ট্ৰেইটনিং নহয় এইটো ট্ৰিটমেণ্ট এটাহে দেই হেয়াৰ এইটো ষ্ট্ৰেইটনিং নহয় ষ্ট্ৰেইটনিং বেলেগ স্মুথনিং বেলেগ বুটক্স বেলেগ কেৰাটিন ট্ৰিটমেণ্ট বেলেগ এইটো নেনোপ্লাষ্টিয়া তো আপোনালোকে ডিফাৰেঞ্চেছবোৰ চাই ল'ব মই ইমান নাজানো বা মই ফাৰ্ষ্ট টাইম কৰিছোঁ বহুত মানে ভাবি চিন্তি ডিচিশ্যনটো লৈছোঁ বহুত ভাবি চিন্তি মই ডিচিশ্যনটো লৈছোঁ কি কৰোঁ কি নাই কাৰণ ষ্ট্ৰেইটনিং কৰালে মোৰ হেয়াৰৰ কাৰণে ভাল নহয় বেছি ষ্ট্ৰেইট হৈ গ'লে আৰু
সেইকাৰণে মই কৰা নাই দেখিছোঁ চুলি এই ফেচ কৰি টাইপৰ ওলাই আছে সেয়া আৰু বেলেগ স্মুথনিং কি খালা উলিয়াই দিয়া দেহা মামাক কৈছে না উলিয়াই দিয়া নাখায় দেই এইবোৰ মোৰ চুলিৰ কাৰণে ভাল নহয় কেৰটিনটো স্মুথনিংটো মোৰ কাৰণে ভাল নহয় এইটো কিমান ভাল এইটো মই আপোনালোকক যিটো মানে ৰিভিউ হয় সেইটো মই আপোনালোকক পিছতহে দিব পাৰিম ভাল মানে এটলিষ্ট 1 মাহৰ পিছতহে ক'ব পাৰিম যে কিমান কি হেৰি হৈছে এতিয়াতো ঠিকে আছে ৱাশ্ব কৰিলে মই নিজেই ৱাশ্ব কৰিলে কেনেকুৱা হয় কি হয় তো সেইখিনিতো পিছতহে ক'ব পাৰিম কিন্তু নাইকা পিংক চেলৰ পৰা মই আপোনালোকক কালাৰকেইটা দেখাব চুচৰি আহিছোঁ ন এটা সেই কম্বো আহিছে আমাৰ দেখিলে মই নেক পেণ্টটো লোৱা দেখিলে এইটো কি লৈ আছা কাঁহৰ দৰৱ দেখোন মোৰ কাঁহৰ দৰৱ একবাৰ নেল পেণ্ট এটা ভাঙি পেলাই এতিয়াও ফ্ল'ৰত কালাৰ আছে নল'বাচোন মই মানুহক দেখাব লৈছোঁ ন ইয়াতে থৈ লওঁ আমি দেখাম ৰ এটা কম্বো পেক আছিলে অফাৰ দি আছিল যে পিংক ফ্ৰাইডে চেলত এইটো এটা কালাৰ যিটো মই এতিয়া এপ্লাই কৰি থৈছোঁ এইটো এটা চাৰ্ট ব্লু আৰু এটা ব্ৰাউনটো মই এতিয়া মোৰ ভৰি নেইলত লগাইছোঁ সিওতো কিবা এটা দেখাব লাগিব ই কাঁহৰ দৰৱটো দেখাইছে এইটো কাৰণে চাওঁ সেয়া আমি দুটা বহি এতিয়া এইখিনি কৰি আছোঁ আৰু এইটো কালাৰটো ভাল লাগিছে কিন্তু আমাৰ নিচিনা মানুহৰ কাৰণে নহয় আমি বাচন চাচন ধুই থাকোঁ পোৱালীক খানা খুৱাওঁ কিবা কৰোঁ খানা বনাই থাকোঁ তেতিয়া য়েল্লো হৈ যায় দেখিছে ন গুচি যায় এইখন হাততো নাথাকেই তথাপিও বাকীবোৰ নেইল পেইণ্টছতকৈ নাইকাটো বহুতখিনি ভাল হয় যে এইটো অলপ সময় ষ্টে কৰে বাকীবোৰ যে বিশেষকৈ সেই চুগাৰ পপছৰ সেইকেইটা যে নেইল পেইণ্টকেইটা মই বহুত কিনিছোঁ মোৰ তাত বহুত আছে ষ্টকত এই ৰিচেণ্টলিও কিনিছিলোঁ দুটামান কিন্তু সেইকেইটা একদম নাথাকে সেইকেইটা গুচি যায় এইকেইটা অলপমান থাকে চুগাৰ পপৰকেইটা যে নাথাকে আপোনালোকে যদি ভাল কালাৰ ট্ৰেণ্ডি কালাৰ ট্ৰাই কৰিব লগা আছে তেনেহ'লে আপোনালোকে নাইকাৰ ল'ব পাৰে এইটো চুগাৰ পপৰ এইটো কি কোৱা ভিডিঅ'টো দীঘল হৈ যাব এতিয়া কাপোৰ কানি বনাই লওঁ তাৰপিছত ইয়াক খুৱাবলৈ অলপ চেষ্টা কৰোঁ আজি অলপমান এনেকৈ থাকিম আৰু দিয়কচোন নতুন বস্তু এটা হেৰি কৰিছোঁ যে সেইকাৰণে অলপমান কনচিয়াছ হৈ থাকিব লগা ভিডিঅ'টো কৰি আছোঁ যে ফ্ৰণ্ট কেমেৰাইদি নিজকে চাই তৎ পোৱা নাই মানে কেনেকুৱা লাগিছে ইভান বদমাছ নকৰে বুলি ভাবিছিলে নহয় চাওক সেইটো আঁতৰাব লাগিব আৰু সেইটো কোনদিনা টানি পেলাই দিয়ে ঠিক নাই প্লাষ্টিকৰ এটা ল'ব লাগিব গুটি চুটিবোৰ পেলাব আৰু দুদিনমান মানে কি এইকেইদিনতে উলিয়াব লাগিব মই দেখিছে বাকী ৰিম'টকেইটা আঁতৰাই তাৰ যিটো খেলনা ৰিম'ট হয় সেইটো পাইছে কিমান সঁচাইছে চাওঁ হ'ব আপোনালোকে ল'ৰাটোৱে কেনেকৈ সজাইছে নিজৰ খেলনা ৰিম'টটোও থৈছে তাৰ সজাই থৈছে কিমান ধুনীয়াকৈ দেখিছে কেনেকুৱা বদমাচি কৰিব পাৰে চাওক ইয়াৰ ওপৰতে বহি ল'লে এতিয়া কেইটা ধুনীয়াকৈ থ'লে নহয় কেইটা এতিয়া তাৰ ওপৰতে বহি ল'লে নামা দেহা গাইজ গুড মৰ্ণিং এতিয়া 8টা বজা নাই আৰু কালি ভিডিঅ'টো পিছত নকৰিলোঁ মই কৈছোঁ আপডেটটো লাষ্টত কৰি দিওঁ ভিডিঅ'টো শেষ কৰাৰ আগতে চকুৰ অসুখটো কৈছিলোঁ যে এতিয়া চাওক বহুতখিনি ভাল পালোঁ দেই কালিতকৈ বহুত ভাল পালোঁ কালি ডক্টৰৰ ওচৰত গ'লোঁ সন্ধিয়া সময়ত ডক্টৰৰ ওচৰত গৈ পেলাই ডক্টৰে ক'লে কি ইনফেকশ্যন হৈছে মই ভাবিছিলোঁ মোৰ পাৱাৰ কমিছে চাগে কিন্তু পাৱাৰ মোৰ একদম ইনটেক আছে মানে মোৰ একদম ইনটেক আছে তেতিয়া পাৱাৰ চেক কৰিছিলে মই একদম সৰু আখৰলৈকে দেখা পাওঁ তো পাৱাৰ মোৰ পূৰা ঠিক আছে কিন্তু মোৰ চকুত ইনফেকশ্যন হৈছে মে বি মোৰ জ্বৰ হৈ আছিলে জ্বৰৰ পৰা কি হ'ল চৰ্দি লাগি থাকিলে মানুহে নাক চাক পৰা চকু চুই দিয়ে ন তো তাৰ কাৰণে হৈছে চাগে বুলি ক'লে আৰু এইটো মানে কি যদি মই এনেকৈ
হেৰি হৈ যায় কেনেবাকৈ চুই দিওঁ তাৰো হৈ যাব পাৰে মানে এনেকৈ পূৰা চকু পানী চানী লাৰি পেলাই পুটুককৈ মানে কি চকু পানী টানি চুই পেলাই ডাইৰেক্টলি যদি তাৰ চকুত লাগে বা তেনেকৈ হওঁতে তাৰো হ'ব পাৰে বুলি ক'লে তো সেইকাৰণে মই বহুত বেছি কনচিয়াছ হৈ আছোঁ এতিয়া মই পুটুককৈ মোৰ হাতখনেদি তাক চোৱা নাই মই এনি টাইম চেনিটাইজাৰ ব্যৱহাৰ কৰিহে তাক চুইছোঁ আৰু তো ভয়ো লাগে ন মানে মোৰ হৈছে তাৰ নহ'লে হ'ল মোৰ ইনফেকশ্যন হৈ গ'ল আচলতে তো সেয়া আৰু কালি মই ডক্টৰৰ ওচৰতো গ'লোঁ মই মাকো কোৱা নাই মোৰ মাক ক'লে আৰু মায়ে চিন্তা কৰিব চৰ্দি এনেকৈ চব হৈয়ে আছে এইকেইদিন মোৰ লাষ্টত যদি মই এতিয়া কৈ দিওঁ মোৰ আই ইনফেকশ্যনো হৈছে ডক্টৰৰ যাব লগা হৈছে তেতিয়া আকৌ মাৰ চিন্তা হৈ যাব সেইকাৰণে মই মাকো কাৰণে ভিডিঅ'টো চালেহে গম পাব তো অলমষ্ট ভাল পাইছোঁ এতিয়া মোৰ ডাক্তৰ কণ্ডিশ্যনো বেয়া গোটেই বুক আপোনালোকে গোটেই মুখখন চাব পাৰে ৰঙা পৰি আছে চৰ্দি ইনফেকশ্যন এভৰিথিং মানে চব একেলগে হৈছে চ' এইকেইদিন অৱস্থা বেয়া মই সেইটো কাৰণে ভিডিঅ'ও দিব পৰা নাই এই ভিডিঅ'টো যেতিয়া যাব তেতিয়া হয়তো ভাল পামগৈ আৰু তো আজি ভিডিঅ'টো মই ইয়াতে শেষ কৰিছোঁ মোৰ লুক চেঞ্জ হ'ল প্লাছ মোৰ চৰ্দি জ্বৰ বেমাৰৰ গোটেইখিনি ইনফৰ্মেশ্যন এই ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ আই হোপ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আপোনালোকৰো বেমাৰৰ ইনফৰ্মেশ্যনখিনি পালে এনেকৈ যদি হয় আপোনালোকে ডক্টৰৰ ওচৰত গৈ দেখাই আহিব দেই তেতিয়া চকু ভয় লাগিব ন চকু বস্তুবোৰ তো সেইকাৰণে আজি ভিডিঅ'টো ইয়াতে শেষ কৰি অতি সোনকালে নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ ঘূৰি আহিম কিবা বাই মই কি কৈছিলোঁ মই কৈ দিওঁ হা লাষ্টত শেষ কৰাৰ আগতে এনেকৈ টিচু যে থাকে টিচু এখন টিচুবোৰ মই মাজেদি ফালি এটা ফাল ব্যৱহাৰ কৰিম এটা ফাল এতিয়া থৈ দিম গোটেই টিচু বেগ এটা লৈ আনিছোঁ তাৰপিছতে মোৰ চকু পানীটো ওলালে মোৰ চকু টিচুটোৱেদি ৱাইপ কৰি লওঁ যদি বেছি টাচ হোৱা নাই তেতিয়া কি কৰোঁ আৰু ৰাতি শুওঁতেওতো চকু পানী ওলাই আছে ন তো সেইকাৰণে এতিয়া মই গোটেই গাৰু কভাৰ চভাৰ চেঞ্জ কৰিব লাগিব ওচৰতে পলিথিনটো থৈছোঁ প্ৰথমে ইয়াতে ভৰাওঁ তাৰপিছত যদি বেছি চকুটো টাচ কৰোঁ তেতিয়া মই ৱাশ্ব কৰি আহোঁগৈ কিন্তু ৰাতি বাৰম্বাৰ ৱাশ্ব কৰিব নোৱাৰি ন মই ৰাতি চিষ্টেমটো দেখাইছোঁ তেতিয়া মই এয়া চেনিটাইজাৰ ব্যৱহাৰ কৰোঁ এনেকৈ মিলাইছোঁ আৰু ৰাতি কি কৰিছোঁ ওচৰতে গৰম পানী ঠাণ্ডা পানী মিক্স কৰি পেলাই এটা হেৰিত কি কৰিছোঁ গৰম পানী ঠাণ্ডা পানী মিক্স কৰি পেলাই এটা হেৰিত থৈ দিছোঁ আৰু ৰাতি কটন পেডছবোৰ যে থাকে এনেকুৱা সেইটো বিচনা কাষতে ৰাখিছোঁ বাৰম্বাৰ মানে গোটেই ফেচ কৰি হৈ যায় ন পেডছটো ডুবাওঁ তাৰপিছত এনেকৈ দি গোটেই ফেচ কৰিখিনি অঁতৰাও গোটেই ৰাতি মই সেয়াই কৰি আছোঁ মই 3 দিন ধৰি খোৱা নাই তো মোৰ অৱস্থা এইটো বাৰু ঠিক আছে ভিডিঅ'টো আজি শেষ কৰোঁ নতুন এটা ভিডিঅ'লৈ ভাল এটা মানে সুস্থ শৰীৰে দিম এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ ঘূৰি আহিম কিন্তু বাই বাই থেংক ইউ ফৰ ৱাচিং